ron অকমান এই একেবাৰে খৰদৰ কৰি আছে অকমান ron লৈ লওঁ তাৰপিছত লৈ থাকিবি পুৰণা পুৰণা তুমি লৈ লও বস্তু খুলি দিলেই বন্ধ মালিক খাই নহয় বম এটা আছিলে নেকি বুলি চাবি কৈছিলে মই নাচাওঁ বুলি ক'লোঁ ইমানে ছাৰ আৰু মই নাই চোৱা বমটো ভকত ভৰালি নাই ঘৰত মাতে ভকত বুলি জানো আৰু ভকত ভৰালি নামটো নেন বুদ্ধৰাম ভৰালি মই ইয়াত পেলাইছিলোঁ কোৱা নাই জাষ্ট মোক কৈছিলে মোৰ লগত বম এটা আছিলে চাবি নি ক'লোঁ মই নাচাওঁ বুলি ক'লোঁ ইমানে আৰু পেলাইছে ক'ত কি এইবোৰ মই নাজানো সেইদিনাখন পলিথিনত মদ খাই ফিটিং আছিলে দেই পুৰা হিলি আছিলে এই বুদ্ধৰাম ভৰালি ইয়াৰে ঘৰ এই ওচৰতে আছে বাপেকৰ নাম ভৰালি বুলি জানো খগেন ভৰালি অকাজান শান্তিপুৰ এই পলিথিনত গ্ৰেনেড বমটো আলু বমটো লৈ আছিলে তাৰপৰা সুধিলোঁ ক'ত পালি বুলি সুধোতে ঘৰত চেন কেবেলত ওলাইছে বুলি ক'লে চেন কেবল তেনেহ'লে তই ভাল নে বেয়া বুলি সুধিলোঁ সি বেয়া বুলি ক'লে বেয়া যদি তই দূৰত নি পেলাই দিকে যা বুলি ক'লোঁ তেতিয়া সি আহি মই ইয়াতে আছিলোঁ সি আহি পিনে ইয়াত পেলালে পেলোৱাটো মই দেখিলোঁ তেতিয়া কমল দাহঁতে মোক কৈছে ক'ত পেলাইছে বমটো বুলি সুধিছে চিলাপথাৰ ভিডিবি থানাটো সেইদিনাখন ওলাইছিলে বোলে ক'ত আছে বুলি সুধোতে মই আহি আজি উলিয়াই দেখাই দিলোঁ ইমানে কেতিয়া দেখিলে আপুনি বৃহস্পতিবাৰ দিন আছিলে যোৱা শিক্ষক দিৱসৰ দিনাখন বমটো ক'ৰ পৰা নিছি কৈছে নেকি সেইটো কৈছে আকৌ ঘৰত চেন কেবেলত ওলাইছে বুলি কৈছে যে ল'ৰাটো কি কৰে কাম গাড়ী চলাই এতিয়া হাজিৰা কৰে তেনেকৈ হা বয়স এতিয়া 29 হ'ব লেখাপালিৰ পৰা অনা চাগে ঘৰ বনাবলৈ অনা চেন কেবেল এতিয়া ক'ৰ পৰা অনা এতিয়া মইনো কি জানো মোক কোৱাটো মুঠতে ইমানে কৈ দিলে চেন কেবেলত ওলাইছিলে এইটো পুৰণা বম বুলি কৈছিলে তাৰপৰা মই পেলাই দিকে যা দূৰত বুলি ক'লোঁ ইমানে বুদ্ধৰাম ভৰালি অঁ ভকত সি আনি ইয়াত পেলালে মই ইয়াতে আছিলোঁ তেতিয়া পেলোৱাটো মই দেখিছোঁ আপুনি এতিয়া ক'লে ক'ত পেলাইছে বুলি সোধাৰ কাৰণে মই আজি আহি দেখুৱাই দিলোঁ হে এতিয়া মই খানি উলিয়াই দিলোঁ অঁ মই অৰুণাচলৰ পৰা আহিলোঁ আহি কেনে অলপ দেৰি ৰখি মই কি কয় বাথৰুমত গ'লোঁ বাথৰুমত যাওঁতে মোক ঘৰত ফোন কৰিছে তাৰপিছত ঘৰত আহি চিঞৰি ফুৰিছে বুদ্ধৰাম ভৰালিয়ে মই লেট্ৰিঙত আছোঁ মইতো ফোন ৰিচিভ নাই কৰা তেতিয়া ঘৰলৈ আহি কিনে পোলা পলিথিন এটা লৈ আহিছে তই বম চাবি নেকি অৰিজিনেল বম চাবি নেকি মোলৈ বম এটা চাবি নেকি বুলি ক'লে তেতিয়া মই লেট্ৰিঙত সোমাই আছোঁ মোৰ লেট্ৰিঙৰ ওচৰৰ পৰা দহ বজা থাকে যে 10 বজাৰ পৰা কিনাৰ পৰা ফুটাৰ পৰা দেখুৱাই আছে মই এইটো বম চা বুলি তেতিয়া মই গালি পাৰিলোঁ মই লেট্ৰিং কৰি থকা অৱস্থাত তই কেলৈ আহিছ বুলি তাৰ কিনাৰতে বহি আছে মই লেট্ৰিঙৰ পৰা ওলাই আহিলোঁ আহি কিনে মোক দেখুৱাই যে এইটো বম চা সেই বুলি সি কৈছে মই দেখিছোঁ এনেকৈ এইটো মই ক'লোঁ যে এইটো বম লৈ যা নহ'লে পুলিচক দি দে প্ৰশাসনৰ বস্তু দি দে বুলি ক'লোঁ মই তাৰপিছত সি গুচি আহিলে তাৰপিছৰ পৰা সি কি কৰিলে ইয়াত পেলাইছে কি কৈছে মই নাজানো তাৰ ৰাতিলৈ আকৌ মোক সিহঁতে ককাই ভাই মিলি এইটো কৈছে মানে কি মোক মোক ঘৰত ফুটুৱাই দিম নেকি মই পুলিচ কৈ দিম পুলিচ প্ৰশাসনক মোক কথা ক'লোঁ যে কওঁতে মানে হেৰি টাৰ্গেট ল'লে নেকি মোক ৰাতি এনেকৈ কোহে ঘাপ মাৰিছে ইয়াত ঘাপ মাৰিছে ইয়াত কোহে ঘাপ মাৰিছে মাজুটোৱে এইফালে হাতখনত এনেকৈ ইয়াত ঘাপ মাৰিছে ইয়াত কোহে ঘাপ মাৰিছে ৰাতিলৈ আকৌ মোক এইটো টাৰ্গেট ল'লে নেকি মই ক'লোঁ যে পুলিচ প্ৰশাসনক ওচৰলৈ লৈ যা এইটো ইয়াৰ বস্তু নহয় চৰকাৰৰ বস্তু বুলি মই ক'লোঁ লৈ যা বুলি ক'লোঁ মোক টাৰ্গেট ল'লে নেকি ৰাতি মোৰ গা ভাল নাছিলে গা ভাল নাথাকোঁতে মই ক'লোঁ মোৰ এনেকৈ হৈ আছে সিহঁতি আকৌ মোৰ প্ৰতি টাৰ্গেট লয় এইটো এনেকুৱাখন কৰিছে ৰাতিলৈ
আপুনি সন্দেহ কৰে নেকি তাৰ কিবা টেৰিছৰ লগত জড়িত থাকে যেনেকৈ বমটো তাৰ পাইছে সেইটো যে এই কিবা এনি টাইম সেনেকুৱা ছিষ্টেমই অনুভৱটো হয় যে এতিয়া লাগিছে এনেকুৱা মানে এতিয়া যিটো বস্তুটো এতিয়া পাইছোঁ বম দিম কিবা কৰিম মাৰ্ডাৰ কৰি দিম সেইবোৰ কৈ থাকে মানে টাৰ্গেটটো এনেকুৱাই নেকি সিহঁতৰ ৰূপটো সেনেকুৱাই লৈ থাকে মানে এতিয়া ৰাতিলৈ এইটো ঘটনা কৰি লাগে মোক মাৰ্ডাৰ কৰা ছিষ্টেম মাৰ্ডাৰ কৰিছে এইটো মাৰ্ডাৰ কৰা নিচিনা হৈছে এইটো আপুনি পুলিচ প্ৰশাসনক খবৰ দিয়াৰ কাৰণে আপোনাক মাৰিছে টাৰ্গেট লৈ সেনেকুৱাই মানে টাৰ্গেটটো হৈছেগৈ মানে মই ক'লোঁ পুলিচ প্ৰশাসনক কৈ দে নহ'লে মই কৈ দিম বুলি কওঁতে ৰাতিলৈ এইটো মোক এটেক কৰিছে ৰ না অকণমান একেবাৰে খৰধৰ কৰি আছোঁ অকণমান ৰ না লৈ লওঁ তাৰপিছত লৈ থাকিবি পুৰণা